আমাৰ এই চিগা দহগৰীয়া গাঁৱত আজি পুৱা 7:30 বজাত এখন ভঁৰাল জ্বলি সম্পূৰ্ণভাৱে জ্বলি শেষ হৈ যায়। জ্বলাৰ কাৰণটো ভঁৰালৰ ওচৰতে গাহৰি দেনা বনাই আছিলে, তাৰ পৰাই জুইৰ সূত্ৰপাত হৈছে বুলি হৈ গ'ল। পাছত জুই নিৰ্বাহক বাহিনী আহি জুই নুমাবলৈ সক্ষম হয়। ধন্যবাদ। গাহৰি দেনা বনাই আছিলে দহগৰীয়া গাঁৱৰ শ্ৰী তিলেশ্বৰ কামানৰ ঘৰত ভঁৰালৰ চোতালত গাহৰি দেনা বনাই থাকোঁতে অকস্মাতে কেয়াৰ বৰাৰ এটাও আছিলে, তাতে অকস্মাতে জুই লাগি ভঁৰালটো একদম সম্পূৰ্ণভাৱে শেষ হৈ যায়। আৰু আমাৰ বিভিন্ন গাঁৱৰ যোনে যোনে শুনি পাইছে চবেই আহি মেলি জুইকণ নমাবলৈ সক্ষম হয়। লগতে আৰু আমাৰ জোনাই প্ৰশাসনৰ পৰা যিটো ফায়াৰ ব্ৰিগেড গাড়ী আহি পায়, জুইটো নমাই থৈ গুচি যায়।